फ्रेंड्स गुड मॉर्निंग कि खबर आपनालोকৰ ভালে চাগে आपनाলোকৰ আশীৰ্বাদত ময়ো ভালে আছো আজি ভিডিওটো ৰাতিপুৱা আৰম্ভ কৰিলো আৰু এতিয়া মই ক'ত আছো आपनाলোকক দেখাম মই এতিয়া ফিল্ডত আহিলো হলে আমাৰ ফিল্ডখন অলপ দেখাই দিম মানে কি ৰানিং কৰিব আহিলো আৰু আমাৰ এতিয়া आपनाলোকে সকলোৱে তেনেকৈ গম পায় এতিয়া ইন্টাৰভিউ হ'ব আৰু ইন্টাৰভিউ এতিয়া হৈ আছে এতিয়া 13 তাৰিখৰ পৰা হ'ব আজি পৰা আৰম্ভ হ'ব मोर इंटरव्यू आसे 21 तारिखे आसे तार पिছত তেনেকে এতিয়া মানে কি প্ৰেক্টিস কৰিব আহিছো ইফালে মই আছো এনেকে আৰু এনেকে আহি পালো আৰু এতিয়া ফিল্ডত ইফালে আমাৰ ভন্টি দুজনী আছে ঐ ইফালে ভন্টি দুজনী হেৰা আছে 20 তাৰিখে আছে এতিয়া আমি আহি পালো আৰু ফিল্ডত এতিয়া ৰানিং কৰিম আৰু ताकि आज अलग देखाम আজি আপোনালোকক অলপ দেখাম আজি ফিল্ডত আমি কি কৰিম তেনেকে কি কৰা হ'ব আপোনালোকে ভিডিওটো হেখলৈকে চাই যাব আৰু যদি ভিডিওটো চাই ভাল পায় প্লিজ লাইক কমেন্ট আৰু শেয়াৰ কৰি দিব আৰু আপুনি যদি মোৰ চেনেলটো নতুনকৈ আছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো ক্লিক কৰি দিব আৰু ইফালে আমাৰ ভন্টি দুজনী দেখাই দিছো আৰু ইফালে মই আছো আমি এতিয়া প্ৰথমতে আমি এতিয়া কি হল এক্সাৰসাইজ কৰি লম এক্সাৰসাইজ কৰাৰ পিছত আমি ৰানিং কৰিম ৰানিং কৰাৰ পিছত আমি লং জাম্প কৰিম লং জাম্প মাৰিম তেনেকে আপোনালোকক দেখাই যাম চাই যাব ভিডিওটো হেখলৈকে আমি কেনেকে ৰানিং কৰো আৰু কেনেকে লং জাম্প কাৰণে প্ৰিপাৰেচন কৰিছো না তেনেকে ইন্টাৰভিউ কাৰণে চাই যাব ভিডিওটো হেখলৈকে আমাৰ ফিল্ডখন অলপ দেখাই দিম আৰু আপোনালোকে চাই যাব ফলে চাহ কিমান ধুনীয়া হেলজিয়া পৰিবেশ ফলে গছ আছে আৰু ইফালে পুৰা এক্সাৰসাইজ কৰি আছে ৰানিংৰ কাৰণে ইফালে চাওক আমাৰ মৰ্নিং টাইমৰ ভিউটো অলপ দেখাই দিছো ইফালে গছ আছে বাঁহ গছ আছে ইফালে বিভিন্ন ধৰণৰ গছ আছে আৰু তে হেউজিয়া পৰিবেশ চাওক আৰু ইফালে আমাৰ মানে ওচৰতে পথাৰ আছে মানে ইফালে ফিল্ডখন দেখাই দিছো আৰু ইফালে আমাৰ গাঁওখন চাওকচোন আমাৰ গাঁওখন মানে গোটেই হেউজিয়া পৰিবেশ চাওক ইমান ধুনীয়া ভিউটো চাওকচোন ইফালে আমাৰ বেছি নহয় আমাৰ মানে কি হল ঘৰৰ পৰা ইয়ালে আধা কিলোমিটাৰ মান হ'ব ওচৰতে হয় এতিয়া আমি ৰানিং কৰিম আৰু ও এক্সাৰসাইজ কৰি আছে ইফালে ভন্টি কিজনী দৌৰিবলে এজনীৰ পৰা বুকদান মাৰিম বুলি কৈছে এতিয়া ৰানিং কৰিবলৈ হাজু হৈছে আৰু ইফালে চাওক আমাৰ মানে ফিল্ডখন অলপ দেখাই দিছো ভিউটো চাওক কিমান ধুনীয়া পৰিবেশ হেউজিয়া ইফালে মৰ্নিং টাইম বহুত ভাল লাগে তেনেকে ইফালে চাওক আৰু ইফালে আমাৰ গাঁৱৰ পৰিবেশটো দেখাই দিছো আমাৰ গাঁৱৰ ইফালে গোটেই পিনে গছ আছে ইফালে গোটেই হেউজিয়া পৰিবেশ কিমান ধুনীয়া চাওক আমাৰ গাঁৱৰ পৰিবেশটো মানে দূৰৰ পৰা বহুত ভাল লাগে ওচৰটো এনেও ভালে লাগে বাৰু আমাৰ গাঁওখনলৈ আহিব কেতিয়াবা ফুৰিবলে গুড মৰ্নিং গাইস ইফালে সূৰ্য দেৱতা ওলাইছে চাওক সূৰ্য বেলিটো ওলাও অৱস্থা বেলিটো ওলাইছেগে আৰু দিয়া ভালে আমাৰ সকলোৱে তেনেকে প্ৰেক্টিস কৰি আছে বহি আছে আমাৰ ছোৱালীবোৰ সকলো আহিছে আৰু ফিল্ডত তেনেকে পুৰা এক্সাৰসাইজ কৰি আছে
ইফালে ভাইটি আহিছে সকলো এক্সাৰচাইজ কৰি আছে আৰু এনেকৈ প্ৰেক্টিছ কৰি আছে অলপ পিছত লং জাম্প মাৰিব ইফালে ভাইটি লং জাম্প মাৰিবলৈ গৈছে অলপ দূৰলৈ গৈছে লং জাম্প মাৰিব এতিয়া ভাইটি লং জাম্প মাৰ লম্বু লম্বু লং জাম্প মাৰ মাৰো এইটো আমাৰ লম্বু এতিয়া লং জাম্প মাৰিব ইফালে চাহ কিমান মাৰিলে 15 মাৰিলে না 16 মাৰিলে 15 মান মাৰিছে চাগে ইফালে আমাৰ ভণ্টি দুজনী লং জাম্প মাৰিব এতিয়া পুৰা বুকদান মাৰি আছে ভাইটি ইফালে ভাইটি বুকদান মাৰিছে পুৰা কি ধুনীয়াকৈ বুকদান মাৰিছে চা আৰু ইফালে লগৰকেইজনী মাৰো এইকেইজনী আছে 100 মিটাৰ মাৰিব লৈছে আমাৰ ভণ্টি 100 মিটাৰ মাৰিছে চা মাৰো মাৰো জোৰ লিজাই ফাৰ্ষ্ট পাইছে আৰু এইফালে আমাৰ অজিত ভাইটি নিমিলা ঘৰত পাবগৈ এতিয়া আহি প্ৰেক্টিছ মাৰি আছে এইফালে স্প্ৰিং ভণ্টিজনী আকৌ 100 মিটাৰ মাৰিছে ইফালে পৰা এক্সাৰচাইজ কৰি আছে ভণ্টি ভাইটি এতিয়া ঘৰলৈ গৈ আছো ইফালে ভণ্টি আছে দুজনী ঐ ইফালে পুৰা মোবাইল টিপাত ব্যস্ত ইফালে মেছেজ কৰি আছে কালত কৈছে তাইহে জানে আৰু ইফালে মই আছো এতিয়া আমি ঘৰলৈ গৈ আছো আৰু ইফালে ভণ্টি দুজনী আছে আৰু মই আছো ইফালে এতিয়া ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ যদি ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব আৰু আপুনি যদি মোৰ চেনেলটো নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব